Hello and welcome to Gyansila. So, loisu apnalokor karane target ADR 2.0 MCQ1 Ahom Dynasty. Ahom Hamrajjor uporot সম্পূৰ্ণ অসমীয়া মাধ্যমত প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম এই ভিডিওটোত। তো ভিডিও বিলাক সম্পূৰ্ণকৈ চাব, মিছ নকৰিব একেবাৰে, আৰু ভিডিওৰ আপডেট সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থওক। ওকে, তো আহক দেৰি নকৰি আৰম্ভ কৰো ভিডিওটো। আৰু প্ৰথম আজি প্ৰশ্নটোত সুধিছে Ahom dynasty was established in Ahom সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল? এটা আছে 1215, 1220, 1225, 1228 AD। তো শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব অপচন ডি, 1228 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল আহোম সাম্ৰাজ্যৰ। প্ৰতিষ্ঠাপক আছিল চুকাফা। ওকে, তো ইয়াতে সুধিছে চুকাফা কৰ পৰা আহিছিল? মংমাওৰ পৰা আহিছিল, চাইনাৰ মংমাওৰ পৰা। আৰু কি অসমৰ কোন ফালেৰে আহিছিল? পাটকাই পৰ্বত পাৰ হৈ পেলাই অসমত প্ৰৱেশ কৰিছিল। এইটো পৰীক্ষাত সোধে। ঠিক আছে, নেক্সট কোৱেশ্চন। যেতিয়া শংকৰদেৱে আহোম ৰাজ্যৰ পৰা পলায়ন কৰিছিল তেতিয়া তেওঁক কোনে আশ্ৰয় দিছিল? এটা আছে নৰনাৰায়ণ, ভাস্কৰ বৰ্মন, কলিয়া ভমৰা, বদন চন্দ্ৰ বৰফুকন। বহুত ইউনিক কুৱেশ্চন হয়। তো শংকৰদেৱে আহোম সাম্ৰাজ্যৰ পৰা পলায়ন কৰাৰ পিছত তেখেতক আশ্ৰয় দিছিলে কোনে? তেখেত হয় অপচন এ, নৰনাৰায়ণে শংকৰদেৱক আশ্ৰয় দিছিলে। ঠিক আছে, তাৰপিছত তৃতীয়টো প্ৰশ্ন, আহোম ৰাজ্যত ভূঞা উপাধিটো কাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল? ভূঞা যিটো উপাধি আহোম ৰাজ্যত ব্যৱহাৰ কৰা হৈছিল এইটো কাক বুজাবলৈ কৰিছিলে? মন্ত্ৰী, সেনাপতি, জমিদাৰ নে সৈন্য? কি হ'ব শুদ্ধ উত্তৰ? হ'ব অপচন চি, জমিদাৰ সকলক বুজাবলৈ এই উপাধিটো ব্যৱহাৰ কৰা হৈছিল ভূঞা। ওকে, তাৰপিছত কোনজন ৰজাৰ শাসনকালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? তো ইয়াতে আছে ৰুদ্ৰসিংহ, লক্ষ্মী সিংহ, ৰাজেশ্বৰ সিংহ, পুৰন্দৰ সিংহ। তো শুদ্ধ উত্তৰটো ইয়াতে কি হ'ব? সেইটো হৈছে অপচন বি, লক্ষ্মী সিংহ। লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। আৰু এইটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল? আৰম্ভ হোৱা চনটো আছিল 1769, 1769 চনত। 1769 আছিল। 1769ৰ পৰা 1805 চনলৈ এই বিদ্ৰোহটো চলিছিল, মোৱামৰীয়া বিদ্ৰোহ। ওকে, নেক্সট, বদন বৰফুকনক কোনে হত্যা কৰিছিল? এটা আছে অতনু বুঢ়াগোহাঁই, ৰূপসিং সুবেদাৰ, কমলেশ্বৰ সিংহ, লাচিত বৰফুকন। কি হ'ব শুদ্ধ উত্তৰ? তো শুদ্ধ উত্তৰটো হ'ব অপচন বি, ৰূপসিং সুবেদাৰ। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটো, বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কোনে কৰিছিল? চুহুংমুং, ৰুদ্ৰসিংহ, প্ৰতাপ সিংহ, ৰাজেশ্বৰ সিংহ। তো এই দুটা পদৰ সৃষ্টি কৰিছিলে কোনে? বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰিছিলে কোন? সেয়া হয় চুহুংমুং। চুহুংমুঙে সৃষ্টি কৰিছিলে বৰফুকন আৰু বৰবৰুৱা। তো প্ৰথম বৰবৰুৱা কোন আছিলে এইটো পৰীক্ষাত সোধে? মোমাই তামুলী বৰবৰুৱা আছিলে। আৰু প্ৰথম বৰফুকন কোন আছিলে? লাঙি পানীশিয়া। ঠিক আছে, তো আহোমৰ ওপৰত যদি কমপ্লিট ভিডিও আপোনালোকে চাব বিচাৰে আমাৰ চেনেলটোত প্লেলিষ্টত গৈ পেলাই সাৰ্চ কৰক আহোম ডাইনেষ্টি বুলি। কমপ্লিট ভিডিও তাত পাব, একেবাৰে আৰম্ভণিৰ পৰা চুকাফাৰ দিনৰ পৰা একেবাৰে পুৰন্দৰ সিংহৰ দিনলৈকে গোটেইখিনি আছে। নেক্সট কুৱেশ্যনটো আছে মৈদাম কি হয়? মৈদাম হৈছে আহোম ৰজাসকলৰ সমাধি, ডাঙৰ পথাৰ, পুখুৰী, ৰাজমহল। তো শুদ্ধ উত্তৰ কি হ'ব? চৰাইদেউ মৈদামৰ নাম নিশ্চয় সকলে শুনিছে। তো মৈদামখন হৈছে আহোম ৰজাসকলৰ সমাধিস্থলক মৈদাম বুলি কোৱা হয়। অপচন এ শুদ্ধ উত্তৰ হ'ব। ওকে, নেক্সট প্ৰশ্নটোত আছে স্বৰ্গনাৰায়ণ হিন্দু উপাধি গ্ৰহণ কৰা প্ৰথম আহোম শাসক কোন আছিলে? ইয়াত আছে চুহুংমুং, ৰাজেশ্বৰ সিংহ, ৰুদ্ৰসিংহ, প্ৰতাপ সিংহ। তো এই প্ৰশ্নটোত বহুতেই কনফিউজ হয়। প্ৰশ্নটোত কনফিউজ কিয় হয়? এটা প্ৰশ্ন সোধে এনেকে, স্বৰ্গনাৰায়ণ হিন্দু উপাধি গ্ৰহণ কৰা প্ৰথমজন কোন আছিলে? আৰু এটা সোধে কি, প্ৰথম আমাৰ হিন্দু ধৰ্ম গ্ৰহণ কৰা আহোম ৰজাজন কোন আছিল? এই দুটা কুৱেশ্যনত বহুতেই কনফিউজ হয়। তো কনফিউজন মই দূৰ কৰি দিছোঁ। এইটোৰ এনচাৰটো হৈছে চুহুংমুং। ঠিক আছে, স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম শাসকগৰাকী আছিলে চুহুংমুং। আৰু প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰা আহোম ৰজাগৰাকী আছিলে জয়ধ্বজ সিংহ। ওকে, মনত থাকিব আজিৰ পৰা, এই দুটাৰ মাজত কেতিয়াও কনফিউজ নহ'ব। নেক্সট, আহোম সাম্ৰাজ্য কোনজন ৰজাক পুতলা শাসক বুলি কোৱা হৈছিলে? যোগেশ্বৰ সিংহ, পুৰন্দৰ সিংহ, লক্ষ্মী সিংহ, চক্ৰধ্বজ সিংহ। তো শুদ্ধ উত্তৰ ইয়াতে কি হ'ব? অপচন এ, যোগেশ্বৰ সিংহ। ওকে, তাৰপিছত নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগত আমাৰ ই বুক PDF কেইটা ইয়াতে দি দিছোঁ। বাই 2 get 1 ফ্ৰী। দুটা ল'লে এটা আপোনালোকে ফ্ৰী পাব এইকেইদিনত। 300 MCQ যিটো মক টেষ্ট চিৰিজৰ, যিখনৰ মূল্য হৈছে ₹75।
আৰু আনখন হৈছে এডিআৰই গ্ৰেড 3 ৰ কাৰণে 200 এমচিকিউ জিকে আৰু সোশ্যাল ষ্টাডিজৰ ওপৰত তো যদি আপোনালোকে দুইটা একেলগত লয় তেতিয়াহলে এটা পিডিএফ ফ্ৰী পাব অধিক জানিবৰ বাবে হোৱাটসএপ নম্বৰ দি দিছো মই হোৱাটসএপ নম্বৰটোত হোৱাটসএপ কৰক আৰু নাইবা যদি এখনকে আপোনালোকে লয় তেতিয়াহলে ডেসক্ৰিপচন বক্সত লিংক দি থোৱা হৈছে লিংকত গৈ পেলাই আপোনালোকে পাৰচেজ কৰিব পাৰে ওকে নেক্সট কোৱেশ্চন আগবাঢ়িছো চুকাফাৰ পিছত কোন আহোমৰ ৰজা হৈছিল very important চুকাফাৰ পিছত কোন হৈছিল প্ৰথমটো চুকাফা আছিল তেখেতৰ পিছত কোন হৈছিল সুতেফা সুদেংফা সুহুংমুং প্ৰতাপসিংহ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন এ সুতেফা ওকে তেখেতৰ পুত্ৰ আছিল সুতেফা নেক্সট কোনজন আহোম ৰজাৰ ৰাজত্বকাল আটাইতকৈ কম আছিল এটা আছিল লৰা ৰজা খোৰা ৰজা সামুগুৰিয়া ৰজা গোবৰ ৰজা তো সকলোতকৈ কম ৰাজত্বকাল যাৰ আছিল তেখেত হয় কোন সামুগুৰিয়া ৰজা মাত্ৰ 21 দিনৰ কাৰণে তেখেত ৰজা হৈছিল ওকে তাৰ পিছত প্ৰশ্ন কোনজন আহোম ৰজাই বকটাত ৰাজধানী পাতিছিল সুহুংমুং সুদাংফা সুৰামফা পৰা এটাও নহয় তো দেহিং নদীৰ পাৰত এইখন এখন ঠাই আছিল বকটাত ৰাজধানী পাতিছিল কোনে হেয়া হ'ব অপচন এ সুহুংমুঙে ওকে নেক্সট শুক্লেংমুং কাৰ পুত্ৰ আছিল সুহুংমুং সুকাফা সুৰাংফা গদাধৰ সিংহ তো শুক্লেংমুং আছিল কাৰ পুত্ৰ সুহুংমুঙৰ পুত্ৰৰ নাম আছিল শুক্লেংমুং ওকে তো এনেকুৱা বিলাক মনত ৰাখিবলৈ বহুত টান লাগিব বাট উপায় নাই এনেকৈ মনত ৰাখিব লাগিব তেওঁলোকৰ নামবিলাক অকমান এনেকুৱাই আছিল টান আছিল তো মনত ৰাখিবলৈ অকন টান লাগে বাট ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ কাৰণে সো মনত ৰাখিবই লাগিব নেক্সট কোৱেশ্চন নম্বৰ 14 চুকাফাৰ মৃত্যু কিমান চনত হৈছিল তেখেতৰ মৃত্যু হোৱা চনটো কিমান হয় 1253 1268 1269 1272 আৰু কাৰেক্ট আনসাৰ হ'ব অপচন বি 1268 ওকে নেক্সট আহোম ৰাজত্বকালৰ সৰ্বশ্ৰেষ্ঠ কবিজন কোন আছিল তুলসীদাস চণ্ডীদাস কবিৰাজ চক্ৰৱৰ্তী মাধৱদেৱ কি হ'ব শুদ্ধ উত্তৰ সৰ্বশ্ৰেষ্ঠ কবি আছিল অপচন সি কবিৰাজ চক্ৰৱৰ্তী ওকে ইয়াৰ পৰা প্ৰশ্ন আপুনি পৰীক্ষাত পাবই আৰু ভিডিও যদি ভাল পাইছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থওক আৰু ভিডিও লিংক বিলাক শেয়াৰ কৰিব নেক্সট জয়সাগৰ পুখুৰী কোনে খন্দাইছিলে শুক্ৰাংফা সুৰেমফা সুসেংফা শুক্লেংমুং তো এইটো সবে ভাবিব আৰে এনসাৰটোই নাই দিয়া দেখোন এনসাৰটো আমি জানো জয়সাগৰ পুখুৰী কোনে খন্দাইছিলে ৰুদ্ৰসিংহই খন্দাইছিলে হয় নে নহয় তো ইয়াতে দিছে কি আহোম নাম দিছে ৰুদ্ৰসিংহ বুলি আমি সকলোৱে জানো বাট ৰুদ্ৰসিংহৰ আহোম নামটো কি তো আহোম নামবিলাক ইম্পৰ্টেন্ট হয় সেইকাৰণে মই প্ৰশ্নটো এনেকৈ দিছো তো জয়সাগৰ পুখুৰী খন্দাইছিলে ৰুদ্ৰসিংহ আৰু হেতু হৈছে শুক্ৰাংফা অপচন এ শুক্ৰাংফা তেখেতৰ আহোম নামটো আছিল ঠিক আছে মনত ৰাখি থওক পৰীক্ষাত এনেকৈ দিব পাৰে এবাৰ একো ঠিক নাই আহোম ৰাজ্যত দেউধাই বুলি কাক কৈছিলে দেউধাই বুলি কাক কৈছিলে পুৰোহিত সেনাপতি মন্ত্ৰী বাৰ্তাবাহক আৰু শুদ্ধ উত্তৰ হ'ব অপচন এ পুৰোহিতক কোৱা হৈছিল আহোমৰ সময়ত দেউধাই বুলি ওকে নেক্সট কোনজন আহোম ৰজাৰ দিনত পোন প্ৰথমবাৰৰ বাবে বিহু উদযাপন কৰা হৈছিল বিহু উদযাপন কৰিছিল পোন প্ৰথমে কোন আহোম ৰজাই ইয়াতে আছে জয়ধ্বজ সিংহ ৰুদ্ৰসিংহ প্ৰতাপ সিংহ গদাধৰ সিংহ আৰু শুদ্ধ উত্তৰ ইয়াতে হ'ব অপচন বি ৰুদ্ৰসিংহ ওকে নেক্সট কোন আহোম ৰজাই শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল শিৱসাগৰৰ পৰা কলৈ আনিছিলে যোৰহাটলৈ তেখেত কোন হয় গৌৰীনাথ সিংহ ৰুদ্ৰসিংহ পুৰন্দৰ সিংহ নে উদয়াদিত্য সিংহ আৰু কি হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ গৌৰীনাথ সিংহ তো ৰজাবিলাকৰ কামে এইটো আছিল ৰাজধানী এঠাইৰ পৰা আন ঠাইলৈ নিয়া প্ৰত্যেকগৰাকী ৰজাৰ এইটোৱে কাম থাকে হেতু এটা এচিভমেন্ট হয় বাৰু তেওঁলোকৰ ক্ষেত্ৰত তো আহোম সাম্ৰাজ্য বহুখিনি ৰাজধানী এনেকে স্থানান্তৰিত হৈছিল সেইখিনি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় ইয়াতে বহুত বেছি মিক্স কৰি পেলাই কোৱেশ্চন নাই দিয়া আজি কোৱেশ্চন ভিডিও সিৰিজত দুটা দিলো এটা দিলো সুহুংমুঙে ৰাজধানী স্থানান্তৰিত কৰিছিল কলে বকটালে আৰু এটো দিলো শিৱসাগৰৰ পৰা যোৰহাটলৈ কোনে স্থানান্তৰিত কৰিছিল গৌৰীনাথ সিংহ এনেকুৱাবিলাক পৰীক্ষাত সুধি দিব পাৰে নেক্সট আহোমৰ সময়ত কোন গৰাকী ব্যক্তিক প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰা হৈছিল প্ৰতাপ বল্লভ এই উপাধিটো কাক দিছিলে লাচিত বৰফুকন মোমাই তামুলী বৰবৰুৱা কলিয়া ভোমৰা অতনু বৰগোহাঁই তো শুদ্ধ উত্তৰটো ইয়াতে হ'ব কি কলিয়া ভোমৰাক এই উপাধিটো প্ৰদান কৰা হৈছিল প্ৰতাপ বল্লভ বুলি ওকে মনত থাকিব তো আজি ভিডিওটোৰ কাৰণে প্ৰশ্ন উত্তৰ এইখিনি হয় আপোনালোকৰ কিমানটা শুদ্ধ হল কমেন্ট সেকশনত স্কোৰ বিলাক জনাই থাকক আৰু ভিডিও লিংক বিলাক শেয়াৰ কৰক বন্ধুবৰ্গৰ মাজত যে প্ৰিপাৰেচন কৰি আছে পৰীক্ষাৰ কাৰণে বৰ বেছি দিন নাই পৰীক্ষালৈ ভিডিওৰ আপডেটস বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো আজি সাবস্ক্ৰাইব কৰি ৰাখক ওকে
So till then, keep learning, keep sharing. Jai Hind.